গাইজ এখনেই হ'ল লাহিন বজাৰ, লাহিন টাউন। ভালেই হ'ল মাছ বজাৰ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল জিতুমণি ব্লগ। আহক আজি অলপ মই আপোনালোকক ফুৰাবলৈ লৈ যাওঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। জানেই মই নম্বৰ 1 অসমৰ ইউটিউবাৰ হয়। ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। জানেই অসমৰ ভিতৰত নম্বৰ 1 ইউটিউবাৰ ময়ে হয়। আপোনালোকেতো নিশ্চয় চিনি পায়েই মোক। দেখিছে টোল গেট, আৰু কেইদিন পিছত আমি পইচা দিব লাগিব এই টোল গেটত। আমিয়ে বুলি নহয়, চবেই দিব লাগিব, যোনে যোনে গাড়ী চলায়। কাম আদায় হ'ল সি দেখিছে চাইনবোৰ্ড, গুৱাহাটী নগাঁও ডবকা, গুৱাহাটী 192, নগাঁও 76, ডবকা 39 কিলোমিটাৰ। তো গাইজ চাওক, চিনেৰীবিলাক বহুত ভাল দেখা পাই আছে। বৰ্তমান মাজত লাইটিং দি দিলে, আৰু বৰ্তমান দিবলৈ কিছুমান বাকী আছে। দেখিছে জেগাটো, কাৰণ অসমৰ ভিতৰত নম্বৰ 1 ইউটিউবাৰ ময়ে হয়, আপোনালোকেতো জানেই নিশ্চয়। এখন হ'ল কলনি বজাৰ, কলনি বজাৰ পালেহি আমি। ভট্টা গাঁও, কি নাম হ'ল ভট্টা গাঁও, সোণাৰীগাঁও, বা কি নাম। এখন হ'ল কলনি বজাৰ। অলপ ঘূৰাই দিয়া ইফালে ইফালে। ভট্টা গাঁও, সোণাৰী গাঁও, কি নাম আছে গাঁৱৰ নাম আপোনালোকেতো শুনাই নাই চাগে। BSC বনাই আছে, BSC বনাই আছে। চাওক চিনেৰীবিলাক কেনেকুৱা ভাল লাগিছে, আৰু এইফালে চিনেৰীবিলাক কেনেকুৱা ভাল লাগিছে। জেগাটো ইমান ভাল লাগিছে। মই এনেও ভাল ভাল জেগাই দেখাওঁ, বেয়া জেগাটো কেতিয়াও নেদেখাওঁ আপোনালোকক, কাৰণ নম্বৰ 1 ইউটিউবাৰ ন মই অসমৰ ভিতৰত। মোক কোনো পাত্তাই নাপায় ডিম্পুহঁতে, বিবয়ছতে। সেইটো কাৰণে দেখাই আছোঁ, চাওক ভাল ভাল জেগা। এখন হ'ল ষ্টেডিয়াম ফিল্ড, ইয়াতে অল আছামৰ খেল হয়। মই দেখুৱাইছোঁ আপোনালোকক, চাওক ভালদৰে। দেখিছে ষ্টেডিয়াম ফিল্ড, দামী খেল। তো গাইজ এখনেই হ'ল লাহিন বজাৰ, লাহিন টাউন। ভালেই হ'ল মাছ বজাৰ।
টাউনৰ দৃশ্য চাওক আপোনালোকে দেখা পাইছে কেনেকুৱা লাগিছে তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই বাই বাই